গুড মৰ্নিং সকলোকে আৰু আজি এটা নতুন যাত্ৰাত ওলাই আছোঁ আৰু আপোনালোকৰ আজি আমি শ্ৰীনগৰত আছিলোঁ আৰু নেক্সট ইয়াৰ আগৰ ব্লগটো আপোনালোকে চাইছে চাগে আমি শ্ৰীনগৰত আছিলোঁ শ্ৰীনগৰত বহুতখিনি এনজয় কৰিলোঁ আৰু এতিয়া আমি যাম লেহ নহ'লে কাৰ্গিল তাৰপিছত তাতে যাই কিনে আপোনালোক গোটেইখিনি এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম আৰু এতিয়াৰ পৰা হ'ব একদম ধামাকা ভিডিঅ' চ' চাই থাকিবলৈ নাপাহৰিব পৃথ্বীৰাজ ব্লগছ আৰু চ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল পৃথ্বীৰাজ ব্লগছ মোৰ অলপমান মানে মাইকৰ যোনটো গোপ্ৰৰ মাইক ন মাইকৰ বেটেৰীটো অলপমান মানে বেয়া হৈছে যোনটো মাইক এটা এক্সটাৰ্নেল মাইক লোৱা অলপমান মানে বেয়া হৈছে চ' অলপ টাইম মটৰ ব্লগিং কৰিব নোৱাৰিম দেখাব নোৱাৰিম চ' এইটো কিনি কিনে আপোনালোক মটৰ ব্লগিঙত লগ পাইছোঁ ইয়াতে ৰখি আছোঁ অলপমান মানে আমাৰ ইয়াৰ পৰা সোণমাৰ্গলৈকে আছে মোটামুটি 50 কিলোমিটাৰ 50 কিলোমিটাৰ্ছ বাকী আছে 50 কিলোমিটাৰ্ছত আমি পাই যাম সোণমাৰ্গ আৰু ইয়াতে অলপ ইয়াতে মানে বুকিং কৰিলেহে মানে ইয়াৰ পৰা যাব দিয়ে হোটেল বুকিং থাকিব লাগে তেতিয়াহে যাব দিয়ে চ' মানে আৰু মই মটৰ ব্লগিং কৰিব পৰা নাই যিহেতু মাইপটো অলপমান বেয়া হৈ আছে তো চাউণ্ডটো নাহে সোণমাৰ্গত যাই কিনে মাইপ চাম এতিয়া কিনিবলৈ ট্ৰাই কৰিম যাতে যদি পাওঁ কিনি ল'ম তাৰ পৰা তো আচল মানে ফিল্মখন এতিয়াহে ষ্টাৰ্ট হ'ব চ' মাইপটো বহুত ইম্পৰ্টেণ্ট হ'ব চ' এতিয়া মানে ৰখি য'ত ৰখোঁ তাতে ব্লগিং ষ্টাৰ্ট কৰি দিম মাইপ নোপোৱালৈকে তো এতিয়া চাই লওঁ কি হয় ৱাৰ ইজ বিগিনিং আৰু এয়া আমি পাই গ'লোঁ এতিয়া বহুত দিনৰ পৰা অপেক্ষা কৰি আৰু আপোনালোকে বহুত দিনৰ পৰা অপেক্ষা কৰি এয়া অফ ৰোডিং লেহ লাডাখৰ ৰ'ড আৰু এইবিলাক পূৰা ভাল কৰি আছে ৰ'দটো মানে যোনবিলাক গাঁটাগাঁটি হৈছে তাতে মাটি শিল এনেকুৱা দি ভাল কৰিছে আৰু দেখিছে আপোনালোকে পূৰা অফ ৰোডিং অ' মাই গড আৰু ৰাস্তাবিলাক মানে বহুত সৰু আৰু এইপিনে লেফ্ট চাইডে গ'লেতো হৈছে আৰু হাৰ্দি বিচাৰি নাপাব আপোনাৰ এইখিনিয়ে গ'লোঁ হাৰ্দি বিচাৰি নাপাব চাই লওক লেহ লাডাখৰ ৰ'ড চাই লওক 150 কিলোমিটাৰ এনেকৈ যাব লাগিব 150 কিলোমিটাৰ আৰু আপোনালোকে দেখা পাইছে এইবিলাক শিল এইটো পুহি পৰে আৰু ইয়াতে মানে সুমিৰৰ বাইকখন টানা নাছিল আৰু ইয়াৰ পৰা মানে অক্সিজেন অলপ কমি যায় চ' বাইকবিলাক অলপ নাটানে তো 1-2 গিয়াৰত উশাহবিলাক ছুটি হৈছে আৰু আস্তে আস্তে লাডাখৰ ফিল্ডটো এতিয়া হ'ব বাইক নাটানিব মানুহ নাটানিব চব নাটানিব আৰু দেখিছে বতাহে এনেকুৱা শিলাহে আছে আৰু এইপিনে পূৰা ৰাস্তাৰ কাম চলি আছে এইপিনে চাওক কেনেকুৱাকৈ কামবিলাক কৰিছে অ' মাই গড আৰু এইপিনে পূৰা বৰফ টানিব পাৰিব আৰু এইটো দেখা পাইছে পূৰা বৰফ চাই লওক বৰফ চাই লওক বৰফ এয়া আৰু এই দেখিছে ৰাস্তাও কেনেকৈ ৰাস্তা বৰফবিলাক গলি কেনে পানী হৈ আহিছে এইটো হ'ল আমাৰ ফাৰ্ষ্ট ৱাটাৰ ক্ৰচিং Oh my god. Oh. So পাৰ হৈ গ'লো চ' এতিয়া সুমিৰনে গুৰুংদা আহিব পৰা নাছিল কি হৈছে বলাচোন বলা বাইকখন যাব খোজা নাই পাৱাৰ পোৱা নাই বাইকখনে এতিয়া গৈ পেলাই আহিবা ক্লিন কৰাই দিবা এয়া পিন্ধাটো হা তলে দিবি বাইকখনে পাৱাৰে পোৱা নাই Depende. Wait. Depende.
আহা এইপিনে যোৱা 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 এইপিনে উঠাই দিয়া বঢ়িয়া 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 কৈছে চ' সকলো পানীখিনি চব বাইকখিনি পাৰ হৈ গ'ল আৰু বঢ়িয়াকৈ গৈ আছে ফাইনেলি পাই গ'লোঁ সোণামাৰ্গ আৰু সোণামাৰ্গৰ পৰা ইয়াতে ইমান ধুনীয়া এটা নেচাৰ আৰু মানে পূৰা সেউজীয়া একদম গ্ৰীণী সৌন্দৰ্যৰ মাজত এইবিলাক আপোনালোকে দেখা পাইছে পূৰা ওপৰত পূৰা গছ 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 আৰু ইয়াৰ পৰা চাই লওক আপোনালোকে এটা দৃশ্য আৰু সোণামাৰ্গৰ পৰা আহি আছোঁ চ' আহিবলৈ এটা ধুনীয়া জেগা আৰু হোটেলত বহুত ভোক লাগিছিল ইয়াতে কিবা খাই আছোঁ আৰু এনেকুৱা বেয়া ৰাস্তা পাইছোঁ এইখিনিতো ষ্টাৰ্টিংহে আৰু পাবলৈ বাকী আছে চ' আপোনালোকে ভিডিঅ'ত গম পাই থাকিব লাহে লাহে আজিৰ পৰা লাডাখ ষ্টাৰ্ট ধামাকা ভিডিঅ' আহিছে ধামাকা চ' এতিয়া আমি অলপ পাছত পাম জজিলা টানেল আৰু ইয়াতে জজিলা টানেলত যোৱাৰ আগত অলপমান ইয়াতে ৰেপিড টেষ্ট কৰে ক'ভিডৰ ৰেপিড টেষ্ট কৰে চ' ৱেইট কৰি আছোঁ কি কৰে কি নকৰে চাই লওঁ ইয়াৰ পৰা যাব পাৰিনে নহয় কাৰণ জম্মু সোমোৱাৰ আগতেতো টেষ্ট কৰি আহিছে যোনটো আপোনালোকে ভিডিঅ'ত দেখা পাইছে চাগে যোন আমি টেষ্ট কৰিছিলোঁ আৰু এতিয়া ইয়াতে চবেই সকলোৱে ৰখি আছে এইবিলাক আপোনালোকে পিছপিনে গাড়ী দেখা পাইছে ত' ইয়াতে সকলোৱে ৰখি আছে চ' ইয়াৰ পৰা চাওঁ যাব পাৰোঁ নে যাব পাৰোঁ নে নাপাওঁ নে আগৰ ৰিপৰ্টখনটো আমাৰ লগত আছে চ' চাই থাকক ভিডিঅ'টোত গম পাই থাকিব চাই থাকিলে আহি পালোঁ ৰুম আৰু বহুত ভাগৰে কষ্টই পূৰা ৰ'দে বতাহে আহি পালোঁ ৰুম আৰু আমি এতিয়া আছোঁ কাৰ্গিলত আৰু আমাৰ অহাকালি ষ্টাৰ্ট হ'ব কাৰ্গিলৰ পৰা আমাৰ লেহলৈকে যাত্ৰা ষ্টাৰ্ট হ'ব আৰু লেহত আমি ষ্টে কৰিম আৰু বঢ়িয়াইতো আমাৰ ৰুম চাওক আৰু আহি কিনে শুই গ'লে শুই কিনে পূৰা এডিটত লাগি গৈছে আৰু অলপমান ৰেষ্ট কৰোঁ আৰু বেছি মটৰব্লগিং কৰা নাই যিহেতু মাইকটো বেয়া হৈ আছে মোৰ আৰু লেট যাই কিনে নতুন এটা মাইক ল'ব লাগিব চ' তেতিয়ালৈকে অলপমান অপেক্ষা কৰোঁ আজি ভিডিঅ'টো কেনেকুৱা লাগে চাই জনাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যদি চেনেলটো নতুন আছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এইখিনি আছিল চ' টিল দেন বাই বাই টাটা